তুমি এই বস্তুটো ক'পা আনা নামটো কি ক'ৰ হয় ঘৰ ক'ত দিয়ে কিমান লয় চব কিমান লয় চিৰাজুল ইছলাম ন ঘৰ ক'ত নাজানা চাওক ইয়াৰ দুজনমান ড্ৰাগছাসক্ত যুৱকক আৰু তেওঁলোকৰ লগত ড্ৰাগছ ধৰিছে এতিয়া আমি শুনা পালোঁ আহি দেখিছোঁ হয় 3জনমান যুৱকক যোৰহাট আৰক্ষীয়ে ৰৰৈয়াৰ সহযোগত ধৰিছে আৰু গোটেইকেইজনে এতিয়া লৈ যোৱা হৈছে পুলিচ প্ৰশাসনে কেইজন ধৰা আছিলে আমি দেখাততো 3জনক দেখিছোঁ আৰু লাষ্টত আৰু এজন আনিছে পিছত অলপ দেৰি পিছতে দেখা গৈছে যে মেডিকেল কলেজৰ সন্মুখতে ড্ৰাগছ কি ক'ব চাওক কথাটো হ'ল কি হয় যোনটো সুৰুঙালৈ এই অভাৰব্ৰিজখনৰ ছাইডত কোনো লাইটৰ ব্যৱস্থা নাই সেইটোকে সুযোগ লৈ সিহঁতে হয়তো গইনালৈ কামবোৰ কৰিবলৈ সহজ হৈছে কিন্তু ইয়াত লাইটৰ ব্যৱস্থা যদি অলপ কৰি দিয়ে অভাৰব্ৰিজৰ তলত এই আপোনালোকে কেমেৰাই ঢুকি পাব গোটেই আন্ধাৰ সেইকাৰণে হয়তো সেই সুযোগ লৈ হয়তো তেওঁলোকে গৰিহণালৈ কাম কৰিব হয়তো তৎপৰ হৈছে পুলিচৰ ব্যৱস্থাটো ইয়াত পুলিচৰ ব্যৱস্থাটোতো ৰাতি পেডলিং মাৰে আমিতো দেখোঁতে পেডলিং মাৰে যোনখন আউটপোষ্ট আছে মেডিকেলৰ কিন্তু তাৰপিছতো পুলিচে এতিয়া ধৰিছে বুলি আমি খবৰ পাইছোঁ নাম কি তোমালোকৰ হা নামটো কি ঘৰ ক'ত তোমাৰ আৰু তোমাৰ হা হা ঘৰ ক'ত ইয়াতে কি আনিছিলা তোমালোকে কিহৰ চিঞ্জ হয় মানে কিহৰ কাৰণে কি কাৰণে খুজিছিলে তাৰ কাৰণে লৈ আহিছিলে পলাই দিলে তাৰপিছত মই লৈ গৈ আছোঁ কেইজন আছিলা তোমালোক কেইজন আছিলা মই অকলে আছিলোঁ আৰু সেইজন মানুহ বেয়া মেচিনটো দিয়ক আমাক পলাই দিলে এই বস্তু চব আনা কোপা নাই ক'ত ঘৰ পুলিবৰ কোন জেগাত ভাতে মৰা তুমি কি খাবলৈ আহিছিলা এই চিন চব যে আনে কোপা আনা তোমালোকে চিন যে এতিয়া পাইছো ইয়াত তোমালোক খাবলৈ আহিছিলা ন তোমাৰ নামটো কি এই ঘৰ ইয়াতে নি